অসমত লাইভ আহিছোঁ কোনোবা অনলাইন আছে চাবচোন বাৰু পাঁচজন আহিছে সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বহুদিনৰ মূৰত আচলতে প্ৰত্যেক বছৰে আগতে নতুন বছৰত হওক আমি পথাৰত খানা খাওঁ আৰু কৰ্ম ব্যস্ততাৰ বাবে গুৱাহাটীত থাকিব লগা হয় হ'লেও এইবাৰ বহুত দিনৰ পৰা সেই পৰিয়ালবৰ্গ একেলগে পথাৰত এসাঁজ খাবলৈ আহিছোঁ বৰ ধুনীয়া পৰিৱেশ বোলো ৰাইজকো কথাটো জনাওঁ সকলো চাগে ভালে আছে নতুন বছৰ সকলো যাতে ভালে থাকে তাৰে আমি কামনা কৰিছোঁ এবাৰ পৰিৱেশটো দেখাই যাওঁ সকলোকে আৰু আগতো ভোগালী বিহু সকলোকে এতিয়া শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলো ভালে থাকক পৰিৱেশটো চাওকচোন এইটো পেহীৰ ল'ৰা অবিনাশ এয়া নৃত্য চলি আছে বৰ্তমান নৃত্য চলি আছে লাইভ 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 এইজনী বা বৰ্তা ছোৱালী এজনী বা আমি একেলগে ডাঙৰ হোৱা এজনী ভণ্টি খুৰা ছোৱালী ইয়া খুৰী এয়া মোৰ ভতিজাই হ'ব ভতিজা আমাৰ হিৰো হাই দি দিয়া এয়া বৌ আছে তাৰপিছতে আমাৰ বা সৰু বা মোৰ পেহী ছোৱালী ডাঙৰ পেহী ছোৱালী এয়া আমাৰ ইনজয় কেনেকুৱা কেনেকুৱা লাগিছে খানা বঢ়িয়া হৈছে নে ইনজয় কৰিছে নাই এয়া বৰমা কোনো আচলতে দেখা নাই এইটো ওলাই চবে চাই আছে এইটো বৰমা ডাঙৰ মামা আজিলৈ কোনো চিনাকি আজি সেইকাৰণে পৰিয়ালখিনি লগতে পালোঁ কাৰণে সকলোকে বোলো চিনাকি কৰাই দিওঁ ভাল লাগিছেনে বঢ়িয়া তাৰপিছত পেহীৰ ল'ৰা বাবাদা বঢ়িয়া আমি পৰিয়াল অকলে আজি গোটেই পৰিয়ালটো লগ লাগি এসাঁজ খাইছোঁ নতুন বছৰ বুলি এয়া মই আজি ৰান্ধনি এৰেঞ্জমেণ্ট বাবাদাই কৰি আছে আমি সহযোগী শিল্পী আজি এতিয়া পৰা লাগি আছে মানে মই আমাৰ মাক দেখিছে কেতিয়াবা টিভিত বা ভাইটিহঁত দেখিছোঁ আমাৰ গোটেই পৰিয়ালটো দেখা নাই গতিকে মই এই সুযোগতে বোলো সকলোকে চিনাকি কৰি দিওঁ সেইকাৰণে লাইভটো আহিলোঁ এয়া আইতা মানে এয়া মোৰ বৰ্তা ছোৱালী ডাঙৰ বা মামু বুলি পিনা আমি একেলগে ডাঙৰ হোৱা বা মই আৰু এজনী আছে ভণ্টি দেখাম আমি তিনিটা একেলগে এইবোলা এই পম্পী এই বা আৰু মই এই বৰ্তা ছোৱালী দুজনী কিন্তু আমি একেলগে ডাঙৰ হোৱা আমাৰ ঘৰত গতিকে ইহঁতক কোনো দেখা নাই গতিকে আজি মানে এয়া শাহু এয়া শাহু মা তাৰপিছত এয়া হৈছে ডাঙৰ পেহী আমি বাইদেউ বুলি মাতো আমি বাইদেউ বুলি মাতো ডাঙৰ পেহী লাইভ গৈ আছে নমস্কাৰ দিয়ক পেহী না মানুহ নেদেখি লাইভত আপোনাৰ সকলোৱে দেখি আছে বহুত দিনৰ মূৰত একেলগে খাইছোঁ তাৰপিছত এজনী খুৰা ছোৱালীটোক চিনাকি কৰি দিলোঁ নে এই এজনী খুৰা ছোৱালী তাই ভাল গান গায় যদিও তাই এতিয়ালৈকে গোৱা নাই কিন্তু ভাল গান গায় নাচে ভাল তাই এতিয়া কেক বনাবলৈ শিকি আছে এতিয়া অসমত ক'ৰবাত কেক লাগিলে তাইক ক'ব কেক ঘৰৰ পৰাই তাই অৰ্ডাৰ দিব পইচা পাতি ইমান নলয় তাৰপিছত এয়া মণি পেহী পেহী ন পেহী বুলিয়ে চিনি পাব এয়া পেহী আমাৰ আপুনি 3 নম্বৰ 4 নম্বৰ পেহী পেহী আৰু এজনী পেহী আছে নাহিলে কামপুৰৰ আপোনালোকে সৰু পেহীও নাহিলে নেক্সট আমি বাহিৰত যেতিয়া খাবলৈ যাম তেতিয়া আৰু দুজনী পেহী আহিব চিনাকি কৰাই দিম দেখাই আছোঁ এয়া ডাঙৰ বাৰ আমাৰ ভিনটো আচলতে ডাঙৰ বাৰ হাজবেণ্ড কেতিয়াবা চাইডত লাইভ গৈ আছে এই কৰ্মত লাগি আছে
এয়া পেহা আমাৰ পেহা হয় লাইভ গৈ ফেচবুক লাইভ এয়া পেহাকো বহুত দিনৰ মই লগ পালোঁ আজি একেলগে গোটেই পৰিয়াল মিলি এসাঁজ আৰু থাকিল কোন ইয়াকতো দেখিছে আগতে লাইভ আগতেও দেখিছে ই ভাল গান গায় মোৰ খুৰা ল'ৰা লক্ষ্যজ্যোতি তাৰপিছত সমূহ পৰিয়াল একেলগে আজি গতিকে সকলো ভালে থাকক তাকে কামনা কৰিছোঁ এতিয়া খালি কমেণ্টখিনি বহুত ফাষ্ট হৈ আছে পঢ়িব পৰা নাই গতিকে কোনো বেয়া নাপায় যাতে মই পিছত আকৌ কমেণ্টখিনি ৰিপ্লাই দিম আৰু অকণ পিছত ইয়াত ফূৰ্তি ফাৰ্তা আৰু অকণ ডান্স চলিব ডান্স চলি আকৌ এটা লাইভ আহিম আৰু সকলোকে পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আজি লাইভটো সামৰিছোঁ সকলো ভালে থাকক শান্তি থাকক সুস্থ থাকক ধন্যবাদ লাভ ইউ অল